কৈৱৰ্তই বিয়া কৰাব নোৱাৰে কুচন বিয়াৰ পাছত কি শাস্তি বিহা হল কইনাৰ পৰিয়ালৰ জাতিভেদ প্ৰথাৰ চূড়ান্ত উদাহৰণ সত্ৰপীঠ মাজুলী 21 শতিকাৰ অসমত জাতিবিদ্বেষৰ চূড়ান্ত উদাহৰণ দেখুৱালে খুদ ৰাজ্যৰ সাংস্কৃতিক প্ৰাণকেন্দ্ৰ হিচাপে পৰিচিত মাজুলীৰ গেৰেকী গাঁও ৰাইজে অনুমতি নিদিলে কৈৱৰ্ত যুৱক আৰু কোচ যুৱতীৰ মাজৰ বিবাহত সমাজৰ বাধা নামানি বিয়াত পহাই এতিয়া অপৰাধ হল যুৱতীগৰাকী তথা পৰিয়ালৰ মাজুলীৰ জ্যোতি প্ৰকাশ হাজৰিকা কৰ্মসূত্ৰে এগৰাকী শিক্ষক বিগত বৰ্ষৰ নৱেম্বৰ মাহত আইনী প্ৰক্ৰিয়াৰে বিবাহ পাশত আবদ্ধ হয় মাজুলীৰ গেৰেকী গাঁৱৰ প্ৰিয়ংকা দত্তৰ সৈতে তাৰ পাছত কি হল তেওঁলোকৰ লগত সোশ্যাল মিডিয়াত জ্যোতি প্ৰকাশৰ এটা পোষ্টে সম্প্ৰতি লাভ কৰিছে চৰ্চা নিজৰ লগত সংঘটিত ঘটনাৰ সবিশেষ বিৱৰি তেওঁ লিখিছে এইদৰে মাজুলীৰ গেৰেকী গাঁৱৰ ৰাইজৰ বিচাৰৰ ফলত আমি মানসিক শাস্তি ভুগিব লগা হৈছে মোৰ ফেচবুকৰ বন্ধু বান্ধৱী অগ্ৰজ অনুজ সকলোৱে জ্ঞাত যে 28 ফেব্ৰুৱাৰীত গেৰেকী গাঁৱৰ প্ৰিয়ংকা দত্তৰ লগত মোৰ সামাজিক বিবাহ সম্পন্ন হয় কথাবোৰ এনেকুৱা যে মই আৰু মোৰ পত্নীয়ে 2020 চনৰ নৱেম্বৰ মাহত আইনী বিবাহত আবদ্ধ হওঁ তাৰ পাছতে দুইখন ঘৰতে আমি সামাজিক বিবাহ সম্পন্ন কৰিবলৈ কওঁ মোৰ পত্নীৰ দেউতাকে তেওঁলোকৰ ৰাইজক বিয়াখনৰ কথা অৱগত কৰাত ৰাইজে এনে বিয়াত অৰ্থাৎ অনুসূচিত জাতিৰ কৈৱৰ্ত সম্প্ৰদায়ৰ ল'ৰাৰ লগত কুচৱালীৰ বিয়াত সন্মতি নাই বুলি কয় মোৰ পত্নীয়ে তেতিয়া নিজে গড়মূৰস্থিত নীলকণ্ঠ মন্দিৰত বিয়াখনৰ ব্যৱস্থা কৰে আৰু তেওঁলোকৰ ঘৰৰ কোনো মানুহক বিয়াৰ নীতি নিয়মত জড়িত নকৰাকৈ ডুমডুমাৰ খুৰাকক দেউতাক আৰু যোৰহাটৰ পেহীয়েকক মাক হিচাপে গণ্য কৰি আমাৰ ৰাইজ আৰু মন্দিৰ সমিতিৰ ৰাইজৰ উপস্থিতিত বিয়াখন সামাজিকভাৱে সম্পন্ন কৰে সুকলমে হৈ যোৱা বিয়াখনৰ পাছত গেৰেকী গাঁৱৰ ৰাইজে মোৰ পত্নীৰ ঘৰখনক এঘৰীয়া কৰে পাছত তেওঁলোকৰ ঘৰৰ পৰা 3000 টকা জৰিমনা লৈ উদ্ধাৰণী সকাম পাতি ঘৰখনক ৰাইজৰ লগত লয় আৰু মোৰ পত্নীক মাক দেউতাকৰ ঘৰখনলৈ এবছৰৰ বাবে যোৱাত বাধা আৰোপ কৰে এয়া কেনে বিচাৰ বিয়াখন তেওঁলোকৰ সমাজৰ পৰা সম্পূৰ্ণ বাহিৰত হোৱাৰ পাছতো কিয় দুইখন ঘৰকে মানসিক শাস্তি দিছে বৰ্তমান সময়তো মাজুলীৰ অসমীয়া হিন্দু সমাজৰ মাজত জাতিভেদৰ গোৰামী হিপাই থকাটো ঘৃণনীয় আমাৰ ওপৰত এয়া ঘূৰ অন্যায় কৰা হৈছে এনেবোৰ অন্যায় সমাজৰ পৰা কেতিয়া নাইকিয়া হ'ব মই এজন শিক্ষক হিচাপে জাতিভেদক প্ৰশ্ৰয় দিব নিবিচাৰৰ বাবে কথাখিনি ব্যক্ত কৰিলোঁ এয়া আছিল জ্যোতি প্ৰকাশৰ ছ'চিয়েল মিডিয়াত বহু চৰ্চিত বক্তব্য যি ঘটনা এতিয়া স্বাভাৱিকতে হতচকিত কৰিছে সকলোকে যি গুৰুজনাই তাহানিতে জাতিভেদৰ বিৰোধিতা কৰি গৈছিল সেই গুৰুজনাৰ ধৰ্ম শিক্ষাৰ মূল স্থান সত্ৰপীঠ মাজুলীত জাতিভেদৰ নামত সংঘটিত এনে ঘটনাই এতিয়া লজ্জানত কৰিছে সমগ্ৰ মাজুলীবাসীক সমান্তৰালভাৱে উদয় হৈছে এক প্ৰশ্ন ৰক্ষণশীলতাৰ মেৰপাকৰ পৰা মুক্ত হ'বলৈ আৰু কিমান দশক কিমান শতিকা লাগিব উত্তৰাধুনিক যুগত বাস কৰি কৌতুকলীয়া নীতিক খামুচ ধৰি থকা এনে লোকসকলক নিউজ ডেস্ক ৰিপৰ্ট স্পটলাইট নৰ্থ ইষ্ট